অসমৰ জাতীয় জীৱনৰ বুৰঞ্জীত স্বজাতিৰ গৌৰৱ উজ্জ্বল ৰক্তেৰে খোদিত কৰা এটা অবিস্মৰণীয় দিন ২৭ জুলাই সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ অমৰমিতক দিৱস। হেৰুৱা স্বাধীনতা পুনৰ উদ্ধাৰৰ যুঁজত নিভাজ দেশপ্ৰেম বীৰত্ব আৰু ত্যাগৰ যুগজয়ী চানেকি দাঙি ধৰা এই অমৰমিতক দিৱসৰ পবিত্ৰ ক্ষণত সমূহ মুক্তিকামী থলগিৰি জনগণলৈ সশ্ৰদ্ধ প্ৰণাম জনালো। থলগিৰিৰ যিসকল সুযোগ্য সন্তানৰ সৰ্বোচ্চ ত্যাগে অসমৰ ন্যায্য ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা সংগ্ৰামৰ পৰিকাঠামো যোৱা ৪ দশকৰো অধিক কাল সুদৃঢ় কৰি ৰাখিছে, সেইসকল অমৰমিতকৰ তেজোদীপ্ত স্মৃতিত আজিৰ এই পবিত্ৰ দিনটোত একাজলি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰাৰ লগতে তেখেতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ সহমৰ্মিতা তথা প্ৰণিপাত যাচিলোঁ। ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ বৰ্বৰতা অসমৰ থলগিৰি জনগণৰ বাবে নতুন কথা নহয়। সংকটাপন্ন জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে কৰা জাতীয় মুক্তি সংগ্ৰামৰ অকুতুভয় সেনানীসকলৰ লক্ষ্যৰ সুস্থিৰতা আৰু দৃঢ়তাত কম্পমান শত্ৰু ভাৰত ৰাষ্ট্ৰই যুদ্ধবাজ নীতিৰ লগতে কাপুৰুষালি প্ৰদৰ্শন কৰাত কোনোদিন ত্ৰুটি ৰখা নাই। নিৰ্বিঘ্ন শোষণ লুণ্ঠনৰ স্বাৰ্থতেই তেনে এক কাপুৰুষালিৰ উদাহৰণ পুনৰ এবাৰ দেখা গ'ল যোৱা ১৩ জুলাইত। সত্যক স্বীকাৰ কৰিব নোৱাৰা শত্ৰুৰ লুকাই চুৰকৈ কৰা আক্ৰমণে কায়িকভাৱে আমাৰ অপূৰণীয় ক্ষতি কৰিব পাৰে, কিন্তু এনে কাপুৰুষোচিত কাৰ্যই সত্যৰ ভেটিত গঢ়ি উঠা জাতিৰ মুক্তিৰ সংগ্ৰামক দুৰ্বল কৰিব বুলি যদি কোনোবাই ভাবিছে, তেন্তে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। কাৰণ বিজ্ঞানে এনে কোনো অস্ত্ৰ উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই যিয়ে মানুহৰ মুক্তিপিয়াসী চেতনাক মষিমূৰ কৰিবলৈ সক্ষম হয়। সি যি নহওক, অমৰমিতক দিৱস অসম সন্তানৰ শৌৰ্য বীৰ্য আৰু জন্মভূমিৰ সেৱাত কৰা নিস্বাৰ্থ ত্যাগৰ প্ৰতীক, যি ত্যাগে সত্যক অলৰ অচৰ কৰি ৰাখিব পাৰে, যি ত্যাগে এটা জাতিৰ ন্যায্য অধিকাৰ প্ৰাপ্তিৰ সংগ্ৰামক উজ্জীৱিত কৰি ৰখাত অনুপ্ৰেৰণা যোগাব পাৰে, যি ত্যাগ স্বজাতিৰ উত্তৰ পুৰুষৰ বাটকটীয়া হ'ব পাৰে, সেই ত্যাগ নিশ্চয়কৈ জাউতিযুগীয়া আৰু ইয়েই অমৰমিতক দিৱসৰ মৰ্মাৰ্থ। আজিৰ এই পবিত্ৰ দিনটোত মুক্তিগামী থলগিৰি জনগণৰ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ প্ৰতি থকা অফুৰন্ত স্নেহ আৰু সহমৰ্মিতাৰ বাবে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মুক্তিকামী থলগিৰি জনগণৰ সুভাষিকেই আমাৰ চালিকা শক্তি, যি চালিকা শক্তিৰে আমি লক্ষ্য প্ৰাপ্তি দিশত টোপে আগুৱাই যাওঁ পাৰাপাৰহীন প্ৰত্যাহ্বান নেওচি। আমাৰ প্ৰত্যয় ভৰা বিশ্বাস জাতিৰ সন্মিলিত সংগ্ৰামী শক্তিৰ সন্মুখত দখলদাৰী ৰাষ্ট্ৰই শিৰণত কৰিবলৈ বাধ্য হ'ব আৰু প্ৰকৃতিৰ শাশ্বত নিয়ম অনুসৰিয়েই স্বাধীনতাৰ চিৰবৰ্তমান সূৰ্যটো অসমৰ আকাশত উদিত হ'ব। ঢাকি ধৰিলে সূৰ্য চিৰ বৰ্তমান, আই অসমীৰ ঐতিহ্য গৰিমা আজি দেখোন ম্ৰিয়মান। ডাৱৰে ঢাকি ধৰিলে সূৰ্য চিৰ বৰ্তমান, গৰিমা আজি দেখোন ম্ৰিয়মান।
বাখনত